Hello guys, মই ধ্ৰুৱজ্যোতি গগৈ ডিজে লিৰিক্স ইউটিউব চেনেলৰ যোগেদি আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভকামনা যাচিছো। 11 জানুৱাৰীত আহি আছে আমাৰ নেত্ৰকাই আপোনালোকে সকলোৱে চিনি পায় অৰুণ হাজৰিকা আৰু তাৰ লগতে আমোদ পাব আমাৰ খাপলাংকাই লোকেল খাপলাংকাই যেহেতু খাপলাংকাই যিজন পৰিচিত ব্যক্তি আছিলে তেখেতৰ হয়তো মৃত্যু হৈছে এতিয়ালৈকে কিন্তু আৰু এজন আমাৰ স্থানীয় খাপলাংকাই নতুনকৈ তেখেতে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে। তো খাপলাংকাই আৰু নেত্ৰকাই নতুন এটা ভিডিঅ' আহিছে ঢলা শদিয়া আৰু লগতে এই গীতটো ভিডিঅ' আহিবলৈ গৈ আছে অহা 11 জানুৱাৰীত ভিডিঅ'টো ৰিলিজ হ'ব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শুনি বা ভিডিঅ'টো চাই দৰ্শকসকলে খুব ভাল পাব, কিয়নো ভিডিঅ'টো প্ৰমোটো চাইছোঁ মই, প্ৰমোটো বহুত ধুনীয়া হৈছে আৰু গীতটো বহুত এটা সুন্দৰ গীত। অসমৰ বিভিন্ন গৌৰৱান্বিত ঠাইবোৰক কেনেধৰণে উপস্থাপন কৰা হৈছে, যিসকলে অডিঅ'টো শুনিছে সেইসকলে নিশ্চয় গম পাব। চ' আশা কৰোঁ গীতটো আপোনালোকে চাই ভাল পাব। আপোনালোকে চাব 11 জানুৱাৰীত গীতটো আহি আছে। মই গীতটো প্ৰমোটো আপোনালোকৰ কাৰণে অকণ বজাই দিছোঁ। ঢলা শদিয়াৰ দলং হৈ গ'ল শদিয়ালৈ যান, শদিয়াতে আছে জানৈ কেঁচাই খাতি থান। ঢলা শদিয়াৰ দলং হৈ গ'ল শদিয়ালৈ যান, শদিয়াতে আছে জানৈ কেঁচাই খাতি থান। আপোনালোকে ঢলা শদিয়া নিশ্চয় গৈছে, বগীবিল ব্ৰিজত গৈছে আৰু হয়তো চিলাপথাৰত গৈছে ফুৰিবলৈ। অসমৰ বিভিন্ন প্ৰান্তত থকা কিছুমান এনেকুৱা ঠাই যিবিলাক ঠাই ৰাইজে বহুত ভাল পায়, তেনেকুৱা এখন ঠাইক লৈ তেনেকুৱা কিছুমান দলং সেতু, আচলতে সেতু বুলি ক'ব গ'লে সেতুৱে আমাৰ 202 পাৰৰ মানুহক কি কয় লগ লগাই সমন্বয় গঢ়ে। গতিকে এই কনচেপ্টটো লৈয়ে নয়ন নাহৰ আৰু ৰূপৰ মাজে এটি সুন্দৰ গীত উলিয়াইছে। গীতটো ইতিমধ্যে অডিঅ'টো ৰিলিজ হৈ গৈছে, বহুতে ইয়াক আকৰ্ষণ হৈছে, গীতটো বহুতে ভাল পাইছে। অহা 11 জানুৱাৰীত ভিডিঅ'টো ৰিলিজ হ'ব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শুনি বা ভিডিঅ'টো চাই দৰ্শকসকলে খুব ভাল পাব।